ঠাণ্ডা ন পৰিৱেশটো কিন্তু বেলেগত বহুত গৰম লাগিছে ইয়াত বহি ভাল লাগিছে ন তোমালোকৰ নামকেইটা নমস্কাৰ মোৰ নাম শ্ৰীমতী মুন্নি গগৈ তাৰ মানে মৌচুম লাগিছে গৰম যিহেতু বাহিৰত বহুত বেছি আৰু ইয়াত ঠাণ্ডা ৰুম চাওঁগৈ ৰুম কেনেকুৱা আছে ধুনীয়া লাগিছে আৰু ঠাণ্ডা কিন্তু বাহিৰত কিন্তু গৰম হৈ আছে ৰ'দ বহুত দিছে যদিও ভিতৰতো মানে এইখন চক ৰেষ্টুৰেণ্ট তো এইখন ৰেষ্টুৰেণ্ট হয় হেল্ল' গাইজ মই আজি আছোঁ যোৰহাটত আৰু যোৰহাটত এখন ধুনীয়া ৰিজৰ্ট মানে ধুনীয়া এখন ৰিজৰ্ট আপোনালোকৰ মাজত মই লৈ আনিছোঁ দেখাবৰ কাৰণে আৰু সেই ৰিজৰ্টখন যোৰহাটত আছে আৰু যোৰহাটৰ যোনখন ৰিজৰ্ট আছে অপেনিং সোমাই যাওঁতে মানে আপোনাৰ ধুনীয়াকৈ এখন গেট বনাই থৈছে জাপিৰে আৰু সেই গেটখনৰ দি সোমাই যাব লাগে মই আপোনালোকক প্ৰথমৰ পৰা লাষ্টলৈকে মই দেখাম আৰু আপোনালোকৰ নিশ্চয় ভিডিঅ'টো ভাল লাগিব আৰু অপেনিঙৰ পৰা লাষ্টলৈকে আপোনালোকে চাওক আৰু তেতিয়া এই ৰিজৰ্টখন ক'ত আছে কোনডোখৰ লোকেশ্যন নাম কি চব জানিব পাৰিব আৰু ৰিজৰ্টখন নিশ্চয় ভাল লাগিব আৰু বহুত ধুনীয়া এটা পৰিৱেশৰ ৰিজৰ্ট হয় আপোনালোকৰ ভাল লাগিব ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এখন ৰিজৰ্টৰ মানে গেটখন যোনখন সোমাই যাব লাগে এইটো ৰাস্তাৰে যাব লাগে আৰু এখন ৰিজৰ্টৰ গেট হয় এখন চক জাপি আছে এটা জাপি দি মানে ধুনীয়াকৈ বাঁহেৰে পেলাই বনাই থোৱা আছে আৰু ৰিজৰ্টখনৰ নাম হৈছে চক জলপৰী ৰিজৰ্ট আৰু এতিয়া আমি ৰিজৰ্টখনৰ ভিতৰলৈ এফালে সোমাই যাওঁ আৰু ব'লক যাওঁ এতিয়া চাই ভাল লাগিব ৰিজৰ্টখন আৰু মোৰ লগত আছে ইমৰান আৰু মই বাইকত আহিলোঁ আৰু এতিয়া আপোনালোকক দেখাওঁগৈ ব'লক ৰিজৰ্ট গাইজ বৰ্তমান ইয়াত যোনখন ৰিজৰ্টখনত যেতিয়া এণ্ট্ৰি কৰা হয় এণ্ট্ৰি মানে ফিজ আপোনাৰ তো 50 টকাকৈ লয় আৰু যদি আপোনাৰ তাৰ 1000 টকামান খোৱা বোৱা হয় তেতিয়া এণ্ট্ৰি ফিজটো ফ্ৰী হয় ইয়াত চাউণ্ডবৰ্ডত লিখা আছে চব আৰু দাদাজনে ইয়াত বহি থাকে এণ্ট্ৰি ফিজ লয় হয় আৰু প্ৰথম আহি এইটো ইয়াতে এণ্ট্ৰি ফিজ লয় এখন গেট আৰু এতিয়া আমি সোমাই যাম এণ্ট্ৰি কৰিছোঁ চব পৰিৱেশটো কিছু ধুনীয়া আকৌ দেই সঁচাকৈ এটা ধুনীয়া ভাল লগা পৰিৱেশ হয় আৰু এইফালে বাগান গোটেইখন বাগান আছে এতিয়া ৰেষ্টুৰেণ্টৰ ভিতৰতো চাওঁগৈ কেনেকুৱা আৰু ইয়াত দেখিছে নহয় গোটেইটো মানে এটা পৰিৱেশটো বহুত ধুনীয়া সঁচাকৈ মানে বহুত ধুনীয়া আৰু খালী ৰ'দ দি আছে যিহেতু গৰমটো বেছি আৰু গৰম বহুত সঁচাকৈ বহুত বেছি আৰু পৰিৱেশটো কিন্তু এটা মজা পৰিৱেশ আৰু এইখন চক ৰেষ্টুৰেণ্ট তো এইখন ৰেষ্টুৰেণ্ট হয় জলপৰী ৰিজৰ্ট তো এইখন ৰেষ্টুৰেণ্ট আছে ইয়াত ভিতৰত দেখাই দিম ক'ব যেতিয়া ৰেষ্টুৰেণ্টৰ ভিতৰত যাওঁ সোমাই এখন ৰেষ্টুৰেণ্টৰ ভিতৰতো হয় দাদা অঁ ভালে আছে আপোনাৰ নামটো যুগল হয় এই ৰিজৰ্টখনৰ অকণমান হেৰিটো কৈ দিয়কচোন মানে লোকেশ্যনটো টিমটিমীয়া গাঁও সোমাই আহিব লাগে অলপ হয় এতিয়া কিমান দিন হয় এখন অ'পেন কৰা ফেব্ৰুৱাৰীত হয় ঠিক আছে থেংক ইউ আপোনাক কৈ ভাল লাগিলে ঠিক আছে এতিয়া যোনটো ইয়াত ৰুম আছে তো সেই ৰুমবিলাক আপোনালোকক এতিয়া মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু দাদাই মোক এতিয়া ৰুমবিলাক দেখাই দিব ব'লক এতিয়া ৰুমবিলাক আমি চাওঁগৈ আহক এতিয়া ৰুম চাওঁগৈ ৰুম কেনেকুৱা আছে ধুনীয়া লাগিছে আৰু ঠাণ্ডা কিন্তু বাহিৰত কিন্তু গৰম হৈ আছে ৰ'দ বহুত দিছে যদিও ভিতৰতো মানে ঠাণ্ডা আপোনাৰ বেড আছে এতিয়া বাঁহৰে বনাই থোৱা আছে কিন্তু বহুত এটা ইউনিক হয় মানে দেখা নাই এনেকুৱা বৰ্তমান ইয়াত দেখিছোঁ এতিয়া বস্তুটো ইউনিক হয় এফালে আপোনাৰ বাথৰুম লেট্ৰিন বাথৰুমো আছে মই ইয়াত দেখাই দিছোঁ বাৰু ইয়াত আছে তো আহিছে ব্লিচিঙৰ আৰু এখন ড্ৰেছিং ওচৰতে আছে গৰম মানে দামাম আৰু ৰুমৰ প্ৰাইচটো 2000
আৰু বুকিং চুকিং আগতে ফোন চোন কৰিব ঠিক আছে। স্ক্ৰীণত মই নাম্বাৰ দি দিম, ইয়াত আপোনাৰ বুকিং কৰি ল'ব পাৰিব। কণ্টেক্ট কৰি পেলাই যদি আপোনালোকে আহিব বিচাৰে, থাকিব বিচাৰে তেতিয়া ৰুম আৰু ৰুম আছে গাইছ, সেইটো খালি বুকিং হৈ আছে এতিয়া বৰ্তমান। সেইটো ৰুম বুকিং হৈ আছে এতিয়া, দেখাবলৈ পৰা নাযাব কাৰণ মানুহ আছে। আৰু এতিয়া আপোনালোকক মই এতিয়া আৰু এবাৰ ভালকৈ ভিউটো দেখাই দিছোঁ, পৰিৱেশটো চাওক। চাওক একদম এটা বাগানৰ মাজে মাজে ধুনীয়া লাগিছে কিন্তু ভিউটো। আৰু এইফালে এটা এইটো ৰুম আছে, ৰুমৰ ভিতৰখিনি বহুত ধুনীয়া লাগিছে আৰু ঠাণ্ডাও। আৰু সেইটো ৰুম প্ৰাইচ 2000 ক'লে। আৰু ইয়াত ওপৰত উঠি মেলি ধুনীয়াকৈ ফটো মাৰিব মেলিব পাৰিব গাইছ। দাদাই আমাক এতিয়া ৰুম চুম দেখাই দিলে বাৰু, গৰমত যিহেতু। থেংক ইউ দাদা, ভাল লাগিলে আপোনাক লগ পাই। আপোনাৰ নামটো? দীপজ্যোতি বৰা। এতিয়া বহুত গৰম পৰিছে। চাওক আপোনালোকে ভিউটো চাওক, বহুত ভাল লগা ভিউ। আৰু ইয়াত আহিব পাৰিব আপোনালোকে, মই লোকেশ্যনটো আপোনালোকক দি দিম। ধুনীয়াকৈ মানে কোনো অসুবিধা নোহোৱাকৈ ইয়াত আহিব পাৰিব নিশ্চয়। এতিয়া ব'লকচোন ওপৰটো আপোনালোকক দেখাই দিওঁগৈ এবাৰ। এইফালে ইয়াত উঠি যাব পাৰে আৰু ধুনীয়াকৈ আৰু ওপৰৰ পৰা এইটো ভিউ হয়। এইফালে ইয়াত আমাৰ বন্ধুসকল বহি আছে ধুনীয়াকৈ। ঠাণ্ডা ন পৰিৱেশটো, কিন্তু বেলেগত বহুত গৰম লাগিছে। ইয়াত বহি ভাল লাগিছে ন? তোমালোকৰ নামকেইটা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী মুন্নি গগৈ। আৰু তোমাৰ? গগৈ। আৰু তোমাৰ ঘৰ যোৰহাটতে নি? যোৰহাটতে। ইয়াত আহি ভাল লাগিছে ন? হয়। আৰু তোমাৰ সন্ধে? হয়। অঁ, ফটো মাৰি আছা ন? ঠিক আছে, মাৰা বাৰু। এইটো ইয়াত আহি পেলাই ধুনীয়াকৈ ফটো মাৰিব পৰা, যেনেকৈ ভণ্টিহঁতে আহি পেলাই এতিয়া ঠাণ্ডাৰ মানে মৌচুম লাগিছে। গৰম যিহেতু বাহিৰত বহুত বেছি, আৰু ইয়াত ঠাণ্ডা চিলড্ৰেন মানে আহি খেলিব মেলিব পাৰিব ধুনীয়াকৈ। আৰু প্ৰাকৰ ছিষ্টেম, চিলড্ৰেন আহি ধুনীয়াকৈ খেলিব পাৰিব গাইছ। আৰু এইফালে কটেজ টাইপৰ আছে চাগে, ব'লকচোন চাওঁগৈ। পিছে ময়ো অহা নাই। আহিছে এইফালে এইটো পৰিৱেশ। এইখন ৰেষ্টুৰেণ্টখন হয়, ৰেষ্টুৰেণ্ট ইয়াতে আছে, খাব মেলিব পাৰিব আহি পেলাই। আৰু এখন প্ৰাকৰ টাইপ, এইকেইটা কট্ৰেছ নি? কেবিন হয়, এইকেইটা কট্ৰেছ আছে ইয়াত। এইকেইটা 3টা আছে ইয়াত কট্ৰেছ। আৰু কট্ৰেছটোৰ ভিতৰত মই এবাৰ দেখাই দিওঁ চব। ধুনীয়া এটা প্ৰাইভেচি টাইপত ফেন চেন চলি আছে। সেয়া ইমানে গৈ পূৰা হাৱা লাগিছে। এয়া সেইফালে সেইটো একো নাই বাৰু, এইকেইটা কট্ৰেছ হয়। কুকুৰ এটা হা, সেই পিছফালে কি আছে চাওঁ ব'লকচোন। সেইফালে কি আছেনো চাওঁগৈ। এইফালে মানে নাও চাও চলাব পাৰে, ব'টিং কৰিব পাৰে। ব'লকচোন চাওঁগৈ তাত। কি চলাবি? মানে নাও চলাই গৈ বোলে দেই। ব'লকচোন চাওঁগৈ এতিয়া। মাজে মাজেতো মানে আহি আছোঁ আৰু পিছফালে। এতিয়া যাওঁচোন চাওঁগৈ, চাওকচোন এইফালেদি গৈ আছোঁ। আৰু আগফালে বহুত আছে, কিন্তু মই পিছফালে ডাইৰেক্ট গুচি আহিলোঁ দেখাবৰ কাৰণে। ৰ'বক, মই আগফালে দেখাম, ৱেইট কৰক। এই মানে আহি বহিব পাৰিব হয় নাই? ৰ'দ যিহেতু পৰিছে, এইবিলাক ৰ'দ কৰিব পাৰিব। এইটো পোহৰি হয় আৰু যাওঁগৈ আৰু। বহিছে গৰম লাগিছে নেকি? বহুত গৰম গাইছ। ইমান কষ্টৰ মাজত বনাইছোঁ নাই ভিডিঅ', আপোনালোকৰ মাজত আনিছোঁ গাইছ। কিন্তু সঁচাকৈ বহুত গৰম লাগিছে। আৰু গৰম যিহেতু বেছি পেলাইছে। আৰু পিছফালে আহিলোঁ, বেছি নাছিলে জেগা দেখাবলগীয়া। ব'ট চট চলাব পাৰে, আৰু সেইটো কাৰণে আহিলোঁ, আপোনালোকক দেখাই দিলোঁ। পিছফালে একেবাৰে বেক চাইড হয়। আৰু গাইছ বহুত গৰমৰ মাজত আপোনালোকক মানে ৰিজৰ্টখন দেখালোঁ, আৰু দেখাবলৈ চেষ্টা কৰিলোঁ, ভালকৈ দেখালোঁ। যিহেতু যদি আপোনালোকৰ চাই ভাল লাগিলে, কাৰণ ৰিজৰ্টখন বহুত ধুনীয়া হয়, আপোনালোকে নিশ্চয় আহিব পাৰিব। এই ৰিজৰ্টখনত আহিব পাৰিব, আপোনালোকৰ ভাল লাগিব। ফেমিলিৰ সৈতেও আহিব পাৰিব।
আৰু এই ৰিজৰ্টখন যদি আপোনালোকৰ ভাল লাগিলে, মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে, আপোনালোকে লাইক এটা, কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।